Aku beya hal itu. Honda mau video kamu ini beya hal. মাজমা আপোনালোকে সাগে ভাবিছে ৰাতিপুৱা এজনী এইবিলাক কি বকিব লালিছে নহয় না আসলতে আজি মই এটা মানে গুজৰাটী ৰেচিপি বনাম কি বনাম এতিয়াতে কৈ নিদু আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই যাব তেতিয়া আপোনালোকে গম পাই যাব যে মই কি বনাম তো আজি দিনটোৰ কাৰণে মই আপোনালোকৰ লগত এটা ভিডিও কৰিবলৈ ওলাইছো মানে আপোনালোকক দেখুৱাবলৈ ওলাইছো দিনটোৰ কাৰ্যসূচী সমূহ উল্টা পুল্টা লাগি গৈছে দিছনে কওঁতে মোৰ কথাখিনি হৈ যায় মানে যেতিয়া মানে কেমেৰাৰ আগত যেতিয়া কথা কোৱা যায় তেতিয়া বহুত খেলি মেলি হৈ যায় পিছে মই এতিয়ালৈকে বহুতটা ব্লগ বনালো তথাপিতো মানে মোৰ এতিয়ালৈকে অভ্যাস হোৱাগৈ নাই যে কেমেৰাৰ সন্মুখত নাৰ্ভাছ নোহোৱাকৈ কথা কোৱাটো হোৱাগৈ নাই এতিয়ালৈকে তো ভাবিছো আজি দিনটো কি কৰো কি নকৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম আৰু আপোনালোকেও মোক মৰম দি যাব মানে ভিডিওটো সম্পূৰ্ণকৈ চাই যাব তো বলক ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আসামিজ বুৱাৰি পূজা আৰু জিপি উঠিলে গা পা ধুই টিভি চাই আছে মই উঠিলৈ চাহ খালো চাহ খাই কৰিলে এতিয়া জিপি খুৱাই বুৱাই স্কুল লৈ যাম তাৰ পাছত আৰু দিনটোৰ কাৰ্যসূচী চাই যাব ভিডিওটো আৰু ৰাতিপুৱা মৰ্নিং ডিউটিটো বহুত
আৰু বলক এতিয়া ইয়াৰ ওপৰত দি দিওঁ মানে ঢকলাখিনিৰ ওপৰত এইখিনি দি দিওঁ ভাল কৰি এইটো ভিতৰলৈকে সোমাই যাব লাগিব তেতিয়াহে মানে খাবলৈ সোৱাদটো হ'ব কিন্তু এইটো বস্তু মই এনেকুৱা ধৰণৰ বস্তু মই ভাল নাপাওঁ কিন্তু বনাইছোঁ চাহৰ লগত খাই চাওঁ কিজানিবা ভাল লাগিবও পাৰে নহয়নে বাৰু কেনেকুৱা হৈছে ক'বচোন প্ৰথমবাৰ বনাইছোঁ মই কিন্তু আগে পিছে বনাই পোৱা নাই সেইকাৰণে ভালকৈ নাজানো আপোনালোকে চাগে বনাই খাই মাজে মাজে নিশ্চয় মই সেই ইউটিউবৰ পৰা চাইহে বনাইছোঁ এতিয়া আমিও খাই লওঁ চাহকাপ ঢকলা দি হাই গাইজ গুড ইভিনিং আমাৰ চাহ খোৱা হৈ গ'ল ঢকলা দি চাহ খালোঁ বনালোঁ কষ্টকৈ বনালোঁ যদি ইমানকৈ ভাল নহ'ল বনোৱাটো আৰু খাই চালোঁ কিন্তু মই ইমান এটা ভাল পোৱা নাই খাই মই এইটো এক পিছো সম্পূৰ্ণকৈ নাখালোঁ মানে মোৰ টেষ্টটো ভাল লগা নাইকিয়া মই মানে ইডলি বা ধোচা এনেকুৱা ধৰণৰ বস্তুবিলাকো বেয়া পাওঁ খাই আৰু এইবিলাক আজি যিটো বনালোঁ ঢকলা এইটোও খাই ভাল পোৱা নাই মই নিজে তথাপিতো ট্ৰাই কৰিলোঁ ইউটিউবত চাই আছিলোঁ দেখিলোঁ দেখি পেলাই ভাবিলোঁ আজি বনাই চাওঁ সেইকাৰণে বনালোঁ মই খাই ভাল নাপালোঁ বেলেগে হয়তো ভাল পাবও পাৰে বনাই চাব আপোনালোকে খাই চাব তেতিয়া গম পাব তো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিব লাগিব নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাবগৈ আৰু আপোনালোকে চাই বৰ পাই যাবগৈ তো আজি ইমানখিনিয়ে আছিলে যদি ভাল লাগিছে চাই লাইক কৰি দিব আৰু নতুনকৈ চোৱা হ'লে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আজিলৈ ইমানেই আছিলে আকৌ আহিম এটা নতুন ব্লগ লৈ আজিলৈ বাই বাই গাইজ